तो चलो बच्चे के साथ डांस करते इतना तो अच्छा नहीं होता मेरा भाई। नमस्कार बंधु बान्धवीসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰ তেজুৰ কালি মানে স্কুলত প্ৰগ্ৰেম আছে, যিহেতু কাইলৈ স্বাধীনতা দিৱস, তো সেইকাৰণে আমাৰ মানে তেজুহঁতক আৰ্মি ড্ৰেছ পিন্ধি একদম স্কুলত লৈ যাব দিছে, তাতে ডান্স পাৰফৰ্মেঞ্চ কৰিব। তো মই অলপমান প্ৰেক্টিছ কৰাব দিছে মাকবিলাকক, তো মই টিভিত লগাই কিনে সিহঁতক অলপমান প্ৰেক্টিছ কৰাম বুলি ভাবিছোঁ আৰু সেই মাকবিলাকৰ দায়িত্ব আৰু ব'লক আমাৰ তেজু ওলাই আছে আৰু মই অকণমান দেখাই আছোঁ আপুনি। এই আমাৰ তেজু মানে যোৱাবাৰতে আনি থৈছিলোঁ আৰ্মি ড্ৰেছটো, তো আপোনালোকে ভিডিঅ'ত দেখা পাব। তেতিয়া চুলি ইমান নাছিলে, কাটি দিছিলোঁ, আৰু এতিয়া চুলি তাই গজি আৰু পিন্ধি লৈছে। এটা মানে ৰীল বনাব, মানে বহুত ট্ৰেণ্ডিঙত চলি আছে যে মোবাইলৰ পোহৰত মানে গ্লাছকেইটা থৈ কিনে ধুনীয়াকৈ গাখীৰ সেউজীয়া মানে পাউডাৰ এনেকৈ দিছে আৰু বন্দে আমাৰ ধুনীয়াকৈ জাতীয় পতাকাখন দেখাইছে। তো ময়ো সেইটো ৰীল অলপমান ট্ৰাই কৰিম বুলি ভাবিছোঁ, যোগাৰ কৰি থৈ দিছোঁ মই পাকঘৰত। তো আমাৰ তেজি ধুনীয়াকৈ বনাব, আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাওঁ। এতিয়া অকণমান প্ৰেক্টিছ কৰাওঁ আৰু তাই নবা এনেকৈ বন্দে মাতৰম কোৱা, জয় হিন্দ। এতিয়া জোতাযোৰ পিন্ধোৱা নাই কাৰণ ঘৰৰ ভিতৰত আছে, তো এনেই ড্ৰেছযোৰ পিন্ধিব খুজিছে। মই ধুই দিছিলোঁ ধুনীয়াকৈ, শুকাই গৈছে, আৰু সেইকাৰণে অলপ পিন্ধি ল'লে কালি ভালকৈ পিন্ধি কিনে দি খেদাম আৰু স্কুলত। তো ব'লক আৰম্ভ কৰোঁ। तो चलो बच्चे के साथ डांस करते इतना तो अच्छा नहीं होता मेरा भाई। पता नहीं कैसे सिखा रही हूँ अपनी बेटी को, वो भी टीवी देखकर। कुछ गलतियाँ हो भी सकती है, पर प्लीज़ मुझे हंसना मत आप लोग। मेरा हिंदी भी टूटा फूटा सा है क्योंकि मैं असमीज गर्ल हूँ ना, इसलिए। और हिंदी मेरा फेवरेट सब्जेक्ट थी स्कूल में भी, और क्या ही बताऊँ, हिंदी देख कर मतलब बचपन में सीरियल जो देखती थी, स्कूल से आकर सोन पड़ी, शाकालाका बूम बूम, जूनी उर्जी, और क्या था वो भूत वाला विक्रांत और गब्राल, हाँ वो भी देखती थी मैं। इसलिए ना हिंदी टीवी देख कर ही मतलब आधा आधी तो हो ही जाती थी मेरा। फिर भी कोशिश तो करना पड़ता है कभी कभी, इतना भी कम्युनिकेशन स्किल्स अच्छा नहीं है मेरा भाई। और सबकी फेवरेट सीरियल कसम से इस प्यार को क्या नाम दूँ, और क्या था, हाँ कुमकुम भाग्य, ये कौन कौन देखता था कमेंट करना मुझे। मैं भी उस ज़माने की ही मतलब लड़की थी, अभी तो औरत बन गई हूँ, 2 बच्चों की माँ। তুমি এতিয়া কি বনাবা কোৱা? কোৱা ফ্ৰেণ্ডছক কোৱা। ও মা, জাতীয় পতাকা বনাবা যোৱা। হয় নেকি? গ্লাছত তুমি দিব পাৰিবা ঢালি কিনে? মেজিক বনাবা, মেজিক জাতীয় পতাকা, মেজিক ফ্লেগ গুডলু। তাই বনাব খুব এক্সাইটেড। পাৰিবানে তুমি ডান্স কৰিব কালি? পাৰিবা? অ'কে। দিয়া বাৰ বইটোৱে। হা? কালি এইটোৱে পিন্ধি যাব। এইটো আছে। তাইকেইটা থোনতে গ'লে নেকি? নে আছে ইফালে আছে। তাইক পুৰা এক্সাইটেড আৰু। কোৱা জয় হিন্দ বুলি কোৱা একবাৰ। কেনেকৈ কোৱা? জয় হিন্দ। আকৌ ভালকৈ, ইনকে নহয় ইনকে। জয় হিন্দ দে। জয় হিন্দ মাতাৰাম। নহয়, ভাৰত মাতা কি জয় বুলি কোৱা। ভাৰত মাতা কি জয়। জয় হিন্দ ভাৰত মাতা কি জয় এনেকৈ কোৱা। তুমি জয় হিন্দ ভাৰত মাতা কি জয়। অঁ ভাৰত মাতা কি জয় এনেকৈ কোৱা, এতে ধৰি কিনে। ভাৰত মাতা কি জয়। গুড গাৰ্ল। ইমান ভাগৰ লাগছে, অলপমান ডান্স কৰিলোঁ, অলপমান শিকালোঁ। বেছিভাগ ইহঁতৰ টিচাৰ বোলে শিকাইছে বাৰু। এতিয়া আমি বলক বনাওঁ সেই যাদু একদম ফ্লেগটো। কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ, বলক কিবা এটা বনাম ধুনীয়াকৈ। ব'লা লেটছ গো। যোগাৰ কৰি ৰেডি কৰিয়ে থৈ দিছোঁ, একদম ঘামি জামি গ'লোঁ নাচোঁতে। আৰু ইয়াতে লৈছোঁ মই আটা, গাখীৰ আজি নানিলে, পাইকেহে নানিলে, সেইকাৰণে মই আটা গুলি কিনে আনি থৈ দিছোঁ। এইটো হালধি পাউডাৰ আৰু এইটো ফাকুৱাৰে আছিলে সেউজীয়া ৰংটো, সেয়াকৈ ইউজ কৰিম। ব'লা দিছোঁ আহা। এইটো বঢ়িয়াকৈ লৈ ল'লোঁ। অঁ নাদৰোঁতে জোৰে নাদৰবি দে। আৰু এই গিলাচকেইটা ৰেডি কৰি লৈছোঁ, আৰু ধুনীয়াকৈ এইবোৰ ৰেডি কৰি লৈছোঁ ন বাবা। তাই হাঁহি উঠি আছে। হা?
আৰু ঘৰত থকা মোবাইলকেইটা ধুনীয়াকৈ জ্বলাই মানে ফ্লাছ লাইট অন কৰি গিলাচকেইটা বহাই দিছোঁ আৰু ইয়াতে তেজি মানে এটা এটাকৈ ৰং কালাৰ্ছবোৰ আৰু দি যাব ধুনীয়াকৈ তো চব ভিডিঅ'ত আপোনালোকে দেখা পাইছেই চাগে কেনেকৈ বনাইছোঁ তো তাৰ আঁৰত মানে এইবোৰ কাহিনী থাকে তো চাওঁ বলক কেনেকৈ হয় আৰু অশোক চক্ৰ যিটো মই মানে ভাবিছোঁ শ্বৰ্ট ভিডিঅ'ত এডিট কৰোঁতে মই মাজৰ অংশত ধুনীয়াকৈ লগাই দিম আপোনালোকে দেখা পাইছেই কিজানে শ্বৰ্ট ভিডিঅ'ত আৰু তো মই এনেকৈ এডিট কৰি লগাই দি দিছোঁ মানে মই ফাইনেল লুকটোৰ কথা কৈছোঁ ফাইনেল লুকটো শ্বৰ্ট ভিডিঅ'ত আপোনালোকে দেখা পাব মই এডিট কৰি দিম ধুনীয়াকৈ খামেই গ'ল বোলে তাই এয়া হৈ গ'ল ধুনীয়াকৈ দিছে এতিয়া গৰম লাগিছে বোলে তাই ড্ৰেছটো খুলি দিওঁ অৱস্থা নাই একদম খাবি জানি গৈছোঁ আৰু নতুন পাকঘৰৰ কাৰণে অকণমান কিবা সজোৱা বস্তু অনলাইন কৰিছিলোঁ তো বলকচোন চাওঁ কেনেকুৱা আহিছে আনবক্সিং কৰোঁ আমাৰ টিকলিজনীয়ে খুব শাস্তি কৰি আছে মোবাইলটো থ'ব নিদিয়ে আৰু এই পাৰ্চেলকেইটা হ'ল এইকেইটা এটা হ'ল এইটো এটা অলৰেডি কভাৰটো খোলা হৈছে তো দেখাই আছোঁ আপোনালোকক আৰু এইবোৰ অতি কম দামতে ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰিছোঁ মানে পাকঘৰ ৰিলেটেড আৰু ৱালত একো মানে লগোৱা হোৱা নাই তো মই অলপমান ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ সেইকাৰণে অনা হৈছে 1 2 3 4 সবৰে 3 সেট কৰি আহিছে বেক অফ লাইফ এইবোৰ হৈছে পাৰ্চেল গাইছ ইয়াৰে দুটা আহিছে এইটো মই তেতিয়া মানে ভিডিঅ' শ্বুট কৰোঁতে মোৰ মুখখন নুঠিলে তো মই দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ এইটো একদম পাকঘৰৰ যিহেতু কালাৰটো স্কাই কালাৰ অঁ দিম লাগে অঁ লোৱা অঁ যিহেতু আমাৰ কিটচেনৰ কালাৰটো স্কাই কালাৰ হয় তো সেইকাৰণে মই মেচিং কৰি আনিছোঁ যদি আপোনালোকৰ লিংক লাগে কমেণ্ট কৰি জনাব মই দি দিম বাৰু মই মানে ভাবিছোঁ ইয়াতে যিহেতু অলপমান ইফালেও ডাইনিং এৰিয়া ৰখা গৈছে তো মই এই দুটা আলপিন লগাইছিলোঁ ফটো লগাবৰ কাৰণে কিন্তু মানে বৰ বেয়াকৈ ফচি গ'ল এই ৱাল ক্লিপটো মানে উঠি আহিলে একদম বেৰাখনৰ উঠি আহিব আৰু প্ৰটিনবোৰ তো সেইকাৰণে মই কি কৰোঁ মই মানে ভয় গ'লোঁ তো সেইকাৰণে মই সেই দুটা মেচিং কালাৰ্ছ আনি লৈছোঁ এতিয়া মই লগাম আপোনালোকক দেখাই আছোঁ ৰ'ব এইকেইটা মই এতিয়া লগাই ল'ম অঁ চাওক গাইছ কেনেকুৱা লাগিছে ক'ব দেখিবলৈ খুব সুন্দৰ লাগিছে চাওকচোন পিন্ধিলা অঁ কেনেকুৱা লাগিছে ভাল লাগিছে ফুলকেইটা ভাল লাগিছে এয়া ধুনীয়াকৈ লগালোঁ খুব মানে কম প্ৰাইচ হয় আৰু মেটেৰিয়েলটো মই ভাল পাইছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মই ঘৰখন মানে সজাই খুব ভাল পাওঁ আৰু পুৰণা ঘৰটোতো মই মানে বিয়া হৈ আহোঁতে আৰু কিবা কিবি কাগজেৰে কিবা বনাইছিলোঁ আপোনালোকক মই টাইম পালে বাৰু মই দেখাম কি বনাইছিলোঁ মই আগতে কাগজেৰে এনেই আৰু কিবা সজোৱা ৱাল হেংগিং এনেকুৱা বনাইছিলোঁ আৰু তো মই সময় পালে মই আপোনালোকক নেক্সট ভিডিঅ'ত অলপমান দেখাম আৰু কেনেকুৱা সজাই থৈছিলোঁ তো এইটো কেনেকুৱা লাগিছে বনাটো জনাব আৰু যিসকলে আমাৰ নতুনকৈ ভিডিঅ' চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে ভাল বেয়া সকলো ক'ব কিবা ভুল হ'বও পাৰে তো ভালে থাকক সকলো বাই বাই আজিৰ কাৰণে আকৌ নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তো বাই বাই ভালে থাকক সকলো